এয়া চাওক ধুনীয়াকৈ উতলি আছে আৰু 5 মিনিটমান তেনেকৈ উতলিব দিম, তাৰপাছত বন্ধ কৰি দিম। মোৰ ৰঙালাও আলুৰ সৈতে মাছৰ জোল ৰেডি হৈ গ'ল। এয়া মোৰ ৰঙালাওখিনি, এয়া চাওকচোন সৰু সৰুকৈ কাটি লৈছোঁ ৰঙালাওখিনি, আৰু আলুখিনিও দীঘল দীঘলকৈ কাটি লৈছোঁ। লগতে এয়া এটা মিডিয়াম চাইজৰ পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ, নহৰু আদা খুন্দনাত পিচি লৈছোঁ, আৰু জলকীয়া দিছোঁ 7-8টামান। যিহেতু আজিকালি জলকীয়াবিলাকৰ জাৰেই নাথাকে, সেইকাৰণে অকণমান বেছিকৈ দিছোঁ। এতিয়া ৰন্ধা আৰম্ভ কৰোঁ আহক। মই মাছখিনি আগতে ফ্ৰাই কৰিলোঁ, এইখিনি আপোনালোকক দেখাব নহ'ল বাৰু। এতিয়া কেৰাহীখন পাতোঁ। এয়া কেৰাহীত দি ল'লোঁ তেল, আৰু তেলখিনি গৰম হৈছে। লগে লগে মই ইয়াতে দি দিলোঁ ফুৰণখিনি। এয়া গোটেইখিনি একেলগে পিঁয়াজ, আদা নহৰু আৰু জলকীয়া দি ধনিয়া পাউডাৰ, জিৰা পাউডাৰ, নিমখ হালধি দি দিলোঁ। আচলতে মই এইখিনি ৰেকৰ্ড কৰিব নোৱাৰিলোঁ, মানে ল'ৰাটো অকণমান দিগদাৰ কৰিলে, পটককৈ দি দিলোঁ, সেইকাৰণে মই আপোনালোকক দেখাব নোৱাৰিলোঁ, চৰি। কিন্তু অকল এনেকৈ দি পেলাই এতিয়া ধুনীয়াকৈ এইখিনি ভাজিবলৈ দিম, অকণমান মানে পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজিম। এয়া পিঁয়াজখিনি অকণমান ভাজ খালে, এতিয়া ইয়াতে মই ৰঙালাওখিনি দি দিওঁ। কিছুমানে ৰঙালাওখিনি কুকাৰতো দি দিয়ে, কিন্তু এনেকৈ যদি ভাজি পেলাই ৰন্ধা যায় টেষ্টটো বেছি হয়। ইচ্ছা কৰিলে যিখন আমাৰ মানে চালাড বনোৱা ছেকনি থাকে, সেইখনতো ৰঙালাওখিনি কুটি ল'ব পাৰি, কিন্তু এনেকৈ সৰু সৰুকৈ কাটিলেও ধুনীয়াকৈ মেল্ট হৈয়ে যায়। গতিকে এইখিনি এনেকৈ অকণমান লৰাই দিলোঁ, দি পেলাই জুইটোতো একদম কমকৈ ৰাখিছোঁ, দেখাওঁ আপোনালোকক মই। এয়া চাওক জুইটো খুব কমকৈ আছে, আৰু এতিয়া মই ইয়াতে ঢাকনিখন লগাই দিম। ৰঙালাওখিনি অকণমান কমিছে, আৰু আগতে যিমানখিনি আছিল তাতকৈ কমি গ'ল, আৰু এইখিনিও মানে ধুনীয়াকৈ কমি যাব লাগিব। তেতিয়ালৈকে মানে এনেকৈ থাকিম, পানী নিদিওঁ। আকৌ ঢাকনিখন লগাই দিম। এইখিনি সময়তো বহুতে কুকাৰত দি দিয়ে, কুকাৰত দিলে ধুনীয়াকৈ মেল্ট হৈ যায়, কিন্তু মই কেৰাহীতে ৰাখিছোঁ আৰু কুকাৰলৈ নিনিওঁ। ধুনীয়াকৈ উতলি আছে, আৰু এতিয়া মই ইয়াতে মাছখিনি দি দিওঁ। মাছখিনি দি দিলোঁ, আৰু এবাৰ লৰাই দিলোঁ, আৰু এতিয়া মই ইয়াত লগে লগে দিম। আজি যিহেতু আমি দুজনে খাম, সেইকাৰণে অকণ মছলা দিছোঁ। এয়া গৰম মছলা দি দিলোঁ, আৰু এইখিনিতে আৰু এবাৰ উতল অহাৰ পিছত এনেকৈ উতলক, তাৰপাছত বন্ধ কৰি দিম। এয়া চাওক ধুনীয়াকৈ উতলি আছে। এয়া চাওক মোৰ ৰঙালাও আলুৰ সৈতে মাছৰ জোল ৰেডি হৈ গ'ল, আৰু আমি এই গৰম ভাতৰ লগত এইখিনি গৰমে গৰমে পৰিৱেশন কৰিম। ফ্ৰেণ্ডছ, আজি যদি মোৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পালে, তেতিয়াহ'লে প্লিজ লাইক কৰিব, আৰু মোৰ চেনেলত যদি আপোনালোক নতুন হয় তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ওচৰত থকা বেল আইকনটো দবাব, যাতে নেক্সট ভিডিঅ' দিলে আপোনালোকে অতি সোনকালে গম পায়। নেক্সট ভিডিঅ'লৈ আকৌ আহিম। আজিলৈ আহিছোঁ, ধন্যবাদ।